নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন যাওঁ আজি শিক্ষক দিৱসৰ উপলক্ষে এখন স্কুললৈ। আহক তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভণি কৰোঁ। এয়া গাইছ, গা ধুই পিনে ফাইনেলি আহি আছোঁ। সেয়া তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক শেষলৈকে। এয়া ফাইনেলি আহি পাই গ'লহি জংঘল ব্লক উচ্চ মাধ্যমিক বিদ্যালয়। আহকচোন ভিতৰৰ পৰিৱেশটো অকণমান চাবলৈ চেষ্টা এটা কৰোঁ। এয়া আহি পাই গ'লোহি ভিতৰৰ পৰিৱেশটো। এয়া সুন্দৰভাৱে নিৰ্মাণ কৰি থৈ দিয়া আছে বটলেৰে গেট। আহকচোন তেতিয়াহ'লে চাওঁ ভিতৰৰ অকণমান দৃশ্য। আহকচোন যাওঁ তেতিয়াহ'লে অকণমান অনুষ্ঠানৰ মাজলৈ। এয়া ফাইনেলি গাইজ ভিতৰলৈ সোমাই আহিলোঁ। এয়া দেখিবলৈ পাইছে নৃত্য পৰিৱেশন কৰি আছে ছাত্ৰীসকলে। আহকচোন গাইজ অকণমান আগৰ পৰা দেখুৱাবলৈ চেষ্টা এটা কৰোঁ। এয়া লাহে লাহে গৈ আছোঁ। আহকচোন যাওঁ অকণমান আগৰ পৰা দেখুৱাওঁ আপোনালোককো। সকলো ছাত্ৰ ছাত্ৰীক অকণমান দেখুৱাবলৈ চেষ্টা এটা কৰিছোঁ। আহকচোন চাওঁ। আহি পাই গ'লহি বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু গৰম বেছি ভিতৰত, সেইটো কাৰণে আহি দিলোঁ। আহকচোন চাওক, ধুনীয়াছে নিৰ্মাণ কৰি থৈ দিয়া আছে বটল টায়াৰ সেনেকৈ নিৰ্মাণ কৰি থৈ দিয়া আছে গোটেই চাৰিওপাশটো। আহি গ'লোঁ ভিতৰৰ পৰা ওলাই পিনে। আহকচোন অকণমান স্কুলৰ চাৰিওপাশটো দেখুৱাবলৈ চেষ্টা এটা কৰোঁ। এয়া ফাইনেলি গাইছ আহি পাই গ'লি ঘৰ আৰু শিক্ষক দিৱসৰ উপলক্ষে অকণমান দেখুৱাবলৈ চেষ্টা এটা কৰিলোঁ আপোনালোকক। যদিহে মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি লৈ নাপাহৰিব। আৰু ইনষ্টাগ্ৰামত আছে মিষ্টাৰ গগৈ বুলি ফ'ল' এটা কৰি দিলে নাপাহৰিব। আছিলে তেতিয়া বাই বাই গাইছ, আকৌ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত।